নমস্কাৰ বন্ধুসকল, পংকজ শইকীয়া চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত সাধাৰণ জ্ঞানৰ 5টা প্ৰশ্ন সুধিম আৰু ইয়াৰ উত্তৰ দিম। এনেকুৱা প্ৰশ্ন যিকেইটা প্ৰশ্নৰ উত্তৰ জনাটো অতি প্ৰয়োজনীয়। যদি ভিডিঅ'টি ভাল লাগে ভিডিঅ'টি লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিবলৈ নাপাহৰিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, বিশ্বৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ মাৰিয়া ইছাবেল পেৰুন। দ্বিতীয় প্ৰশ্ন, বিশ্বৰ বৃহত্তম বৰফৰ হোটেলখন ক'ত অৱস্থিত? উত্তৰ ছুইডেনত। তৃতীয় প্ৰশ্ন, বিশ্বৰ উচ্চতম অট্টালিকাটোৰ নাম কি? উত্তৰ বুৰ্জ খলিফা, সংযুক্ত আৰব এমিৰেট। চতুৰ্থ প্ৰশ্ন, বিশ্বৰ উচ্চতম স্থানত অৱস্থিত চহৰখনৰ নাম কি? উত্তৰ ৱেনছৱান, চীন দেশত অৱস্থিত। পঞ্চম তথা শেষ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি? উত্তৰ কুকুৰ, কুকুৰটোৰ নাম লাইকা। বন্ধুসকল, ভিডিঅ'টি কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ।